रौता ओनसोलाव बाला माफियानि दादागिरि खालामनायनि अजद रायजोफोरनि धनस्रीघाटनि जारगावआव आयेन बेरेखायै बाला जावखांनायनि जाउनाव रौता ओनसोलाव खैफोदनि इसारा नुजाथिदों। उदालगुरि जिल्लानि माखासे ओनसोलाव बाला अन्थाइ जावखांनायखौ खुंथायनिफ्राय बन्द खालामनानै दोनदोंब्लाबो नाथाय खायसे सुबुङा आयेन बेरेखायै बाला जावखांनाया सोलिगासिनो। बेबादिनो धनस्रीघाटनि जारगावआव आयेन बेरेखायै बाला जावखांनायनि जाउनाव रौता ओनसोलाव खैफोद जागोनखौ नुनानै ओनसोलनि रायजोफोरा गिखांनाय सोमजिदों। निपु बसुमतारी, हरिश ब्रह्म, प्रान्जित दैमारी, सानसुमा दैमारी मोना सोरखारि जेबो गनायथि गैयालाबानो धनस्री दैमानिफ्राय उदाङै बाला जावखांनाय हाबाखौ मावबाय थानायनि अजद ओनसोलनि रायजोफोरनि। गुबुन फारसेथिं बे बिथिङाव उदालगुरि जिल्लानि डिएफअनो गोबां खेब फोरमायदोंमोनब्लाबो जेबो राहा लायैनि अजद रायजोफोरनि। बेनिखायनो बेफोरबायदि आयेन बेरेखायै बाला जावखांबाय थानाय महलफोरखौ खुंथायनिफ्राय थाबैनो बन्द खालामनो दाबि ओनसोलनि रायजोफोरनि। माने इलिगेले माने हेंथे पुरा माने राति राति मेसिन 3-4টা মান চলাই আছে, বালি উঠাই আছে মানে ইলিগেলি সাউদার না। ইয়াত 3জন মান 4জন মান লিডার মানুহ আছে বিপিপৰ নেতা। এন্তে মানে এই গাঁৱৰ লৰাখিনি পৰি থকা লৰাবিলাকক লৈ এন্তে মাল মাংস খুৱাই সদায় মানে এন্তে নিচা কৰি মানে এন্তে ডিউটি থাকে সদায়। ইয়াতো ৰাতিত আহিবই নোৱাৰে মানে এনেকা। ৰাতি কমচে কম 12-15টা সদায় ৰাতি যায়। হয়, আমি মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট জনাইছিলোঁ, কিন্তু একো গুৰুত্ব দিয়া নাই। আমাৰ এইফালে মাছবাটকো জনাইছিলোঁ, একো গুৰুত্ব নাই। সেইকাৰণে আমি মানে আজি নিউজ যোগেদি আহ্বান জনাইছোঁ চৰকাৰক, যাতে এইটো বন্ধ হ'ব লাগে। আৰু মানে মাষ্টাৰ মাইণ্ড ক'লে ইফালে চানচুমা दैमारी, এটা প্ৰাণজিত दैमारी, এজন হ'ল এই হৰিশ বসুমতাৰী, এজন হ'ল নিপুণ নাৰ্জাৰী। মাছপাছ সমষ্টিৰ MLA আছে এজন চৰণ নাৰ্জাৰী, চৰণ বড়ো। তেওঁৰ মানে তাক মানে লৈ সিহঁতে মানে অলপ নিজকে মানে দম দেখায় আৰু মানে বস্তুটো এনেকটো নহয় না। যেনিবা আমিতো ইয়াত আমি খাই আছিলোঁ, আমি চৰকাৰক ৰয়েলিটি দি আছোঁ, খাই আছোঁ, কিন্তু সিহঁতে এনেকা ইলিগেলি খাই আছে। আমি কিবা কৰোঁ আৰু অনুৰোধ চৰকাৰক, যাতে এইটো বন্ধ হ'ব লাগে। হয়, এই আপোনালোকে এতিয়া দেখা পাইছে, ইয়াতে যদি আপোনালোকে ৰাতিত আহে, ৰাতিৰ পৰিৱেশটো অলপ বেলেগ হয়। ইয়াত দিন বুলি আজি অলপ গম পাইছে, যিহেতু আমি প্ৰশাসনক বা আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি বহুত মানে কিবা কৰাৰ পিছত আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত আহি উপস্থিত হৈছিল। ইয়াৰ বাবে তেখেতসকলে আপোনালোকে এতিয়া ইফালে ঘূৰি চালে গম পাব, চাইডে চাইডে মেচিনবিলাক লুকাই থৈছে। আৰু আপোনালোকে আহি ইতিমধ্যে দেখা পালে মেচিন এটা তাতে ৰেডি আছে। তো তেখেতসকলে এতিয়া দিনৰ ভাগত মানে সাংবাদিকৰ বন্ধুসকল আহিব বা এনেকুৱা ডিপাৰ্টমেণ্টৰ মানুহ আহিব বুলি গম পাই তেখেতসকলে এতিয়া গায়ব হৈ আছে। কিন্তু আপোনালোকে যদি সন্ধিয়া সময়ত আহি ইয়াতে অলপ চাই নজৰ দিয়ে, তেতিয়া আপোনালোকে দেখা পাব ইয়াত 20টা 30টা 40টা মানে ডাম্পাৰ লাইন লাগি থাকে। আপোনালোকে দেখা পাই আছে যেনেকৈ ইয়াৰ পৰা বালি উঠাই ডাম্পাৰত উঠাইছে, তাৰ পানীবিলাক জমা হৈ আছে। আপোনালোকে ইতিমধ্যে দেখা পাইছে তেখেতসকলে মানে এতিয়া পলাই আছে। তো ইয়াত বিশেষকৈ 3-4জন মানুহ আছে, যোনবিলাক মাছবাট সমষ্টিৰ MLA চৰণ বড়োৰ নাম লৈ BPFৰ 2জনমান মানে দাদাগিৰি যোনবিলাক দাদাগিৰি দেখাই ভাল পায়। এইবিলাক মানুহে বিনা মানে পাৰ্মিশ্যনত ইলিগেলি, কোনো মানে লিগেল মাইনিং নাই ইয়াত, একো মানে এনেকা প্ৰশাসনৰ পৰা মানে অৰ্ডাৰ নাই। তো তেখেতসকলে এনেকৈ দম দেখাই কেনে মানে তেখেতসকলে এনেকা বালিবিলাক মানে বিক্ৰী কৰি আছে। এইটো কোনো মানে ডিপাৰ্টমেণ্টৰ পৰা সিহঁতৰ অৰ্ডাৰো নাই, অফেন্সো নাই, একো নাই। মানে এনে দমতে মানে মানে গাঁৱৰ মানুহবিলাকক লৈ কেনে চেংৰাবিলাকক মদে মাংসই খুৱাই ৰাতিৰ পৰা গৰম কৰি থাকে, গাড়ীবিলাক মানে এনেকৈ আনি থাকে। আপোনালোকে দেখা পাইছে, এইটো আগত বেলেগ মানুহবিলাক ইয়াতে কুৱাৰী চলাব সাহস কৰা নাছিল। এতিয়া তেখেতসকলে ইলিগেলি মানে কিবা কৰাৰ কাৰণে মানে কুৱাৰীটো চলি আছে। আমি প্ৰশাসনক জনাইছোঁ, কিন্তু প্ৰশাসনক মানে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো গুৰুত্ব পোৱা নাই। আমি DFOক বাৰম্বাৰ কৈছোঁ, আমাৰ সন্দেহ হৈছে DFO মানে তেখেতসকলৰ লগত মিলামিচি আছে নেকি, কিবা বুজাবুজি আছে নেকি, আমাৰ মানে সন্দেহ হৈছে। আৰু নিশ্চয় থাকিব, নহ'লে আমি বাৰম্বাৰ মানে অনুৰোধ জনোৱাৰ পিছতো ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত আহি কেনে তেখেতসকলক বাধা দিব নোৱাৰাটো মানে এটা ৰহস্য সন্দেহজনক বুলি আমি ভাবোঁ। কিন্তু তেখেতসকলৰ একো নাই এনেকা। তো আমি মাছবাটৰ বন বিষয়াকো আমি জনাইছোঁ। তো আপোনালোকে আহি চাওক বুলি কোৱাৰ পিছতো মানে তেখেতসকলে নাহে। কিহৰ কাৰণে নাহে আমি এইটো বুজি পোৱা নাই। কিন্তু আমি বাৰম্বাৰ জনাইছোঁ, তেখেতসকলে ইলিগেলি মানে ইয়াত বালি খনন কৰি আছে। তো কেতিয়াবা মানে হাই কাইজা হৈ কেনে যদি কিবা এটা কিবা ঘটিব নলগা ঘটনা যদি ঘটি যায়, ইয়াৰ ৰেছপনচিবিলিটি কোনে ল'ব? মূল মাষ্টাৰ মাইণ্ড হিচাপে 2জন ভাই ককাই আছে। এজনৰ নাম হ'ল দাদাৰ নাম হ'ল প্ৰাণজিত दैमारी, আৰু এজনৰ নাম হ'ল আপোনাৰ চানচুমা दैमारी। তেখেতসকলৰ
মানে কিবাতে গোটাই মানে ষড়যন্ত্ৰটো চলি আছে আৰু ইয়াত নিপুণ আৰ্জাৰী আছে আৰু ইয়াৰে দুজনমান BPF কৰ্মী আছে তেখেতসকলে মানে এই অঞ্চলৰ পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক লৈ কেনে মানে মদে মাংসয়ে খুৱাই পুৰা মানে যাতে ইয়াত কোনো সাংবাদিকো আহি সন্ধিয়া সোমাব নোৱাৰা এনেকুৱা অৱস্থা এনেকৈ কৰি থৈ দিয়ে তো এইবিলাক দাদাগিৰি ৰাজনীতি কৰি কেনে তেখেতসকলে এইবিলাক মানে ইলিগেলি বালি খনন কৰি আছে কি বিচাৰিব কি দাবী জনাব আমিতো এতিয়া আমি DFOকো জনাইছো আমি আমাৰ যোনটো নাকি ধনশ্ৰী ফৰেষ্ট ডিভিজনৰ DFO আহমেদ ছাৰকো আমি ইতিমধ্যে 2-3 বাৰ মান আমি লগ ধৰিলো আমি কথাটো ক'লো কিন্তু তেখেতৰ পৰা আমি একো সঁহাৰি পোৱা নাই এই সঁহাৰি নোপোৱাৰ বাবে আমি আজি আপোনাৰ লগৰ মাধ্যমেৰে যোগেৰে আমি মানে আমাৰ যিটো নাকি আমাৰ ভইচ আমি চৰকাৰৰ ওচৰলৈ আমি পঠিয়াব বিচাৰিছো ধন্যবাদ